হাই বন্ধুসকল, কেনে আছে সকলো? কৰোনাৰ আতংকৰ মাজতে হেপাহৰ বহাগৰ বিহুটি আহি পালেহিয়ে নহয়নে? আগৰ দৰেতো আৰু আমি কোনো উদযাপন কৰিব পৰা নাই। পাৰো মানে নিজৰ ঘৰৰ সদস্যসকলৰ লগতে বিহুটো পালন কৰিলো মানে আজি চলিয়ে আছে ধৰক। আজিতো মানুহ বিহু। বিহু বুলিয়ে আজিৰ এই ভিডিঅ'টো মই বনাইছো। কিনো কৰিলো আহকচোন চাওঁ। এজোপা আমাৰ জেতুকা গছ, পাপাই জেতুকা কাটি আছে। লগাম আমি আজি, প্ৰত্যেক বছৰে লগাওঁ গৰু বিহুৰ দিনাখন। জেতুকা লগাই বহি আছো। এইবাৰৰ বিহুৰ আয়োজন তেনেকেতো নায়েই, তথাপিও এইকেইটা বনোৱালে মায়ে। এই দুই ধৰণৰ কেক বনাইছিলে। এইটো ৰাইচ কেকে হয় আৰু এইটো ষ্টিমড ৰাইচ কেক। নিমকিটো নিমখীয়া পিঠাটো ভাল লাগে খাই। এইটো আৰু এয়া ধূপ পিঠা নিম আৰু কেইটামান নিয়মটো কৰিবৰ কাৰণে। গুটি ফুলৰ গামোচা